সর্বপ্রথমে মই বিভিন্ন চেনেলৰ পৰা অহা সাংবাদিক বন্ধুসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই এজন নিষ্ঠাবান কংগ্ৰেছী আছিলোঁ। আজি মই কংগ্ৰেছ দল ত্যাগ কৰি AIUDF দলত যোগ দি মই এই দলৰ হৈ কাম কৰিম। আমাৰ মহামান্য হজরত বদরুদ্দিন আজমল সাহাবৰ নেতৃত্বত গোটেই অসমৰ যিবিলাক আমাৰ বঞ্চিত লাঞ্ছিত হয়তো আমাৰ ঘৰ দুৱাৰ ভাঙি আস্তাং কৰি দিছে সকলো জনগোষ্ঠী হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলোকে আঁকোৱালি এই দলে সকলো সময়তে মাত মাতি আহে আৰু কংগ্ৰেছ দলৰ বিভিন্ন ধৰণৰ কাৰ্যকলাপত আমি অসন্তুষ্ট। আজি কংগ্ৰেছ দলৰ পৰা 17 জনে টিকেট বিচাৰিছিল। যোগ্য বুলি দলে সন্মানীয় সাংসদ আব্দুল খালেক ডাঙৰীয়াক টিকেট দিছে। মই ব্যক্তিগত ফালৰ পৰা সেই দলৰ পৰা আঁতৰি আহিছোঁ। অনাগত দিনত মই যেতিয়া কংগ্ৰেছত কাম কৰিছিলোঁ এইসকল ব্যক্তিৰ কাৰণে মই বহুত কষ্টই কৰি থৈছিলোঁ, কিন্তু মোৰ নিৰ্বাচনত তেনেধৰণৰ কোনো ভূমিকা মই দেখা পোৱা নাছিলোঁ। মোৰ মনে এইটো বিচাৰিছে যে মই এজন মহিলা হ'ব পাৰোঁ কিন্তু দুৰ্বল নহয় কৰিম আৰু সেই সপক্ষে মই নিশ্চয় এখন মঞ্চ লাগিব আৰু সেই মঞ্চ সপক্ষে মই বাছনি কৰিছোঁ। মই AIUDF দলৰ মঞ্চত আহি নিজৰ আত্মসন্মান মৰ্যাদা পৰ্দা পোষিত সকলোলৈ যুঁজিম আৰু ডক্টৰ হাফিজ ৰফিকুল ইছলাম এই দলৰ টিকেট দিছে, এই দলে টিকেট দিছে আমি মানি লৈছোঁ আৰু এখেতক জিকাৰ কাৰণে যিখিনি চেষ্টা কৰিব লাগে আমি কৰিম। মোৰ লগত থকা সকলো মহিলা একেলগে হৈ এই দলৰ হৈ কাম কৰিম যাতে অনাগত দিনত আমি যুঁজ দি আমি জয়লাভ কৰিব পাৰোঁ। বদৰুদ্দিন আজমল সাহাবৰ যিটো আশা আকাংক্ষা পূৰণ কৰি হয় চৰকাৰ যিয়েই নকৰক চৰকাৰ গঠনৰ ক্ষেত্ৰত যাতে এই দলৰ প্ৰয়োজন পৰে আৰু যাতে এটা ভূমিকা লৈ আমাৰ চৰকাৰ গঠন হয়, যাতে আমাৰ AIUDF দলে এই নিৰ্যাতিত মহিলা বা বিভিন্ন দৰিদ্ৰ দুখীয়া চাচা হয়তো ৰিক্সাৱালা ঠেলাৱালা সকলো মানুহক আঁকোৱালি এই দলে যাতে ৰাস্তা ঘাট চিকিৎসা বিদ্যালয় বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি লৈ যাব পাৰে সেই ক্ষেত্ৰত আমি সকলোৱে একতা মনেৰে কাম কৰিম আৰু যুঁজিম। মই আব্দুল খালেক টিকেট পোৱাৰ কাৰণে দল এৰা নাই। মোৰ ভাল লগা নাই, কংগ্ৰেছ দলত থাকি কাম কৰি মোৰ ভাল লগা নাই। আজি চুৰিয়া বাইদেউ অনাগত 30 বছৰে এই দলত কাম কৰিছিল, তেওঁ দলৰ পৰা ৰিজাইন দিছে। এই কংগ্ৰেছ দলে নিজৰ লাভৰ কথা সদায় চিন্তা কৰে, বেলেগৰ মনৰ দুখ বেদনা কেতিয়াও বুজাৰ কাৰণে চেষ্টা নকৰে আৰু এই বিভিন্ন কাৰণত চিন্তা কৰি আমি মহিলাসকল পিছুৱাই আহি এই মঞ্চত আমি যোগদান কৰিছোঁ। মই সকলো মহিলাক আহ্বান কৰিছোঁ আহক আমি মিলিজুলি কাম কৰোঁ আৰু আমাৰ মহিলাসকল আগুৱাই যাওঁ। এই আহ্বানেৰে মই ডিষ্ট্ৰিক্টৰ মহিলা কংগ্ৰেছৰ সম্পাদিকা আছিলোঁ। আচ্ছা, আপুনি আপোনাৰ ভাষণত উল্লেখ কৰিছে যে প্ৰবঞ্চনাৰ বলি হৈছে। কি প্ৰবঞ্চনাৰ বলি হ'ল? আজি কংগ্ৰেছ দলে ব্যক্তিগতভাৱে যদি কোনোবাৰ সম্পৰ্কীয় বা আত্মীয় বা নিজৰ চেনেলত থাকে সেইজন মানুহৰ হৈ সেই কংগ্ৰেছীয়ে কাম কৰে আৰু যদি তেওঁৰ ৰিলেশ্যনত নহয় তেওঁলোকে ঘৰত বহি থাকিয়ে ভাল পায়। এই ধৰণৰ কংগ্ৰেছৰ নীতিৰ কাৰণে আজি কংগ্ৰেছৰ অৱস্থা এনেকুৱা আৰু সকলো কংগ্ৰেছী মানুহৰ মনক্ষুণ্ণ আৰু যাৰ কাৰণে মই কিছুমানে ভাবে যে মই কংগ্ৰেছত থাকিম ভোট নিদি বেলেগ দলৰ হৈ কাম কৰিম, মই তেনেকুৱা ভাল নাপাওঁ। মই খোলাখালি ডাইৰেক্ট মঞ্চত উচিত কথা কম, যুঁজিম আৰু জিকাৰ কাৰণে চেষ্টা কৰিম। সেইকাৰণে মই ডাইৰেক্টলি এইখন মঞ্চত আহিছোঁ।